আজি মই বনাবলৈ লৈছো বইল আৰু এতিয়া বইল বনাবলৈ এয়া কেৰাহীখনত পানী ঢালি লৈছো মানে পানী দি লৈছো তাতে দিছো কেইডোখৰমান কচু কেইডোখৰমান নহয় দেই ইয়াত 3টা 4টা মান কচু কাটি লৈ ভালদৰে ইয়াত নিমখ দি পিনে ইয়াত ঢাকনি দি এয়া উতলিবলৈ দিলো ইমান সুন্দৰকৈ সিজি আছিলে লগতে দি দিছো আকৌ জহা ভুল আৰু ভেন্দি আপোনালোকে এনেকৈ কেতিয়াবা বনাই খাই পাইছেনে মোৰ নিচিনা কেতিয়াবা বনাই খাই চাবচোন বহুতে আকৌ বইল খাবলৈ বেয়াও পায় বহুতে আকৌ ভালো পায় মই হলে খুব ভাল পাওঁ এতিয়া আকৌ ইয়াৰ ওপৰতে দি দিছো দেখিছে নহয় আদা নহৰু পেষ্ট আৰু আদা নহৰু পেষ্ট বইল শাকত নিদিলে একেবাৰে ভাল নালাগে আৰু বইলৰ একেবাৰে আধৰুৱা হৈ থাকে সেই গতিকে আদা নহৰু পেষ্টটো দিবই লাগিব তাতে আকৌ দি দিছো মাছ কেইটুকুৰামান এয়া দেখিছে নহয় এয়া হৈছে মিৰিকা মাছ কেইপিচমান দি পিনে আকৌ এয়া ঢাকনখন লগাই দিলো এয়া ধুনীয়াকৈ গাপতে সিজি আছে মানে অলপ গাপত সিজিবলৈ দিব লাগে যিকোনো বইল হওক চব্জি হওক দেৰিলৈকে তেতিয়া খাবলৈ সোৱাদ লাগে আৰু আজি এই বইল শ্বৰ্ট ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে লাইক কমেণ্ট কৰিব যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাই